হেল্ল' গাইজ, নমস্কাৰ বন্ধু বান্ধৱীসকল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ। তাৰমানে আমাৰ চিপাঝাৰত এটা সৰু কাম আছিলে। কামটো কৰা হোৱাৰ পিছত ভাবিলোঁ ইয়াতে ওচৰত এটা নাৰিকলি মন্দিৰ আছে। আপোনালোক সকলোৱে শুনিছে চাগে। তেওঁ ভাবিলোঁ তাতে আজি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাওঁ। এয়া বন্ধু বান্ধৱীসকল, আমি মন্দিৰ আহি পালোঁ। এয়া মন্দিৰৰ সুন্দৰ গেটখন। আপোনালোকে আহি পাইছে চাগে। নাৰিকলি মন্দিৰ আৰু মন্দিৰটো বহুত জনপ্ৰিয় চিপাঝাৰৰ, আৰু প্ৰায়ভাগ মানুহে শুনিছেও জানেও নাৰিকলি মন্দিৰৰ কথা। মই আগতেও দুবাৰমান আহিছোঁ। ভাল লাগে, বিৰাটেই ভাল লাগে আৰু ধুনীয়া পৰিৱেশ মন্দিৰটো। আৰু মই এই মন্দিৰটোৰ কথা শুনি আছিলোঁ। বহুত লোকে কয় যে এই মন্দিৰত শুদ্ধ মনেৰে পূজা কৰিলে সকলো মনৰ ইচ্ছা কামনা পূৰণ হয়। আৰু যিহেতু শাওণ মাহ চলি আছে, সকলোৱে শিৱ বাবাক আৰাধনা কৰা লোকসকলে জানেই। এই শাওণ মাহটো ভগৱান শিৱ শম্ভুৰ মাহ বুলি সকলোৱে কয়। আৰু সকলোৱে শিৱ শম্ভুক আৰাধনা কৰে আৰু মনোবাঞ্ছা পূৰণৰ কাৰণে শাওণ মাহত ব্ৰত ৰাখে, পূজা কৰে। এয়া মন্দিৰৰ ভিতৰৰ ভাগ। আমি এতিয়া ভিতৰত সোমাম, পূজা কৰিম অলপমান। তাৰপিছত আপোনালোকক সকলোকে মন্দিৰৰ চাৰিওফালটো দেখাম। বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকক মন্দিৰৰ চাৰিওফালটো দেখাই আছোঁ। প্ৰথমতে মন্দিৰত সোমাই আপোনালোকে দেখিব ভগৱান শিৱ শম্ভুৰ বাহন নন্দী, শিৱৰ ষাঁড় গৰু বাহনটো, যাক আমি নন্দী বুলি কওঁ। আৰু ইয়াতে মন্দিৰৰ অনুষ্ঠানবোৰ হয় চাগে। মন্দিৰৰ বাহিৰৰ ভাগটো দেখাই আছোঁ বলক আপোনালোকক। মন্দিৰৰ বাহিৰৰ ভাগটো, মন্দিৰৰ পৰা ওলাই আপোনালোকে কিছু দূৰ গৈয়ে দেখা পাব এটা নামঘৰ, শ্ৰীমদ ভগৱত নামঘৰ বুলি লিখা আছে। এয়া আপোনালোকে দেখা পাইছে ল'ৰা ছোৱালীবিলাকে কমফু শিকি আছে। আপোনালোকৰ কমফু শিকি এনে জনাবচোন কমেণ্টত। ভিডিঅ'টো কেনে লাগিলে জনাবচোন কমেণ্টত। আৰু ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিলে অলপমান ছাপৰ্ট পোৱা যায় যে আৰু নতুন কেনেকুৱা ধৰণৰ আপোনালোকে ভিডিঅ' চাব বিচাৰে জনাব। আৰু কিবা ভুল হ'লে জনাই দিব। আজিলৈ আহিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই, টেক কেয়াৰ।